নমস্কাৰ দৰ্শক বন্ধুসকল, ভিন্ন খাদৰ ইউটিউব চেনেল আছামিজ ব্লগৰ মজিয়াত মই মহিবুলে আপোনালোকক স্বাগতম জনাইছোঁ। দৰ্শক বন্ধুসকল, আপোনালোকে নিশ্চয় জানে যে এই চেনেলৰ প্ৰতিটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ভিন ভিন ঠাইৰ আৰু ভিন ভিন অনুষ্ঠানৰ সোৱাদ দিওঁ। আজিও আপোনালোকক লৈ যাম বৰপেটা ৰোডৰ এখন বিশেষ ঠাইলৈ। ক'লৈ লৈ যাওঁ বলক চাওকচোন। আপুনি যদি এই চেনেলত নতুনকৈ প্ৰৱেশ কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব। যদি কিবা জানিবলগীয়া থাকে তেন্তে কমেণ্ট কৰিব, কমেণ্ট বক্সত উত্তৰ দিবলৈ চেষ্টা কৰিব। ইতিমধ্যে থাম্বনেইল আৰু ইন্ট্ৰ চাই আপুনি নিশ্চয় ধৰিব পাৰিছে যে আজি আপোনালোকক লৈ গৈ আছোঁ বৰপেটা ৰোডত নৱনিৰ্মিত এটা শিশু উদ্যানলৈ। দৰ্শক বন্ধুসকল, আমি এতিয়া যথাস্থানত উপস্থিত হৈছোঁহি। আজি আমি আপোনালোকক লৈ আহিছোঁ বৰপেটা ৰোডত নৱনিৰ্মিত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ শিশু উদ্যানলৈ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰপেটা ৰোডৰ আমতলাত বৰপেটা ৰোড পৌৰসভাৰ উদ্যোগত নিৰ্মিত এই শিশু উদ্যানখন অসম আন্দোলনৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ নামেৰে নামকৰণ কৰা হৈছে। উদ্যানখনৰ প্ৰৱেশদ্বাৰত বিভিন্ন নিৰ্দেশনা সম্বলিত এখন ফ্লেক্স বেনাৰ ওলমি আছে। আপোনালোকক দেখুৱাবলৈ আমি এয়া উদ্যানখনত প্ৰৱেশ কৰিবলৈ লৈছোঁ। ইয়াৰ তদাৰকৰ দায়িত্বত থকা এজন ব্যক্তিৰ পৰা উদ্যানখনৰ বিষয়ে দুআষাৰ কথা জানিব বিচাৰিছোঁ। ডাঙৰীয়া, পাৰ্কখন ষ্টাৰ্ট হোৱা কিমান দিন হ'ল? আৰু টিকটৰ হাৰ 3 বছৰ বয়সৰ পৰা জন প্ৰতি 5 টকা। এয়া আপোনালোকে দেখাই পাইছে কিদৰে বিভিন্ন সমলেৰে উদ্যানখন সজাই পৰাই তোলা হৈছে। শিশু উদ্যান হিচাপে ইয়াত মূলতঃ শিশুৱে উমলিবৰ বাবে বিভিন্ন খেল ধেমালিৰ সামগ্ৰীৰ ব্যৱস্থা আছে। ডৰিমনৰ লগত শিশু ধেমালি। এতিয়া আমি ইয়াত উপস্থিত শিশু আৰু অভিভাৱকৰ পৰা তেওঁলোকৰ মনৰ কথা জানিব বিচাৰিম। ভাইটি, তোমাৰ নাম কি? ঘৰ কোনখিনিত? ইয়াত আহি কেনেকুৱা লাগিছে? হাই মাইনা, ইয়াত খেলি কেনে লাগিছে? অঁ বাইদেউ, আপোনাৰ নামটো কি? ঘৰ? ইয়াত আহি কেনেকুৱা লাগিছে? ঘৰ ক'ত? এই পাৰ্কত আহি আপোনাৰ কেনে লাগিল? মোৰতো ভালে লাগিছে। মেইনলি বাচ্চা দুজনৰ কাৰণে আহিলোঁ আজি চানডে বুলি ফুৰিবলৈ। সিহঁতৰ কাৰণে পাৰ্কখন বহুত ভাল আমাৰ ইয়াতে। যদিহে আপুনি বৰপেটা ৰোড অঞ্চলৰ বাসিন্দা তেন্তে যান্ত্ৰিক জীৱনৰ একঘেয়ামীৰ পৰা মুক্ত ৰাখিবলৈ আপোনাৰ শিশুটিক অন্ততঃ সপ্তাহত এদিনৰ বাবে হ'লেও এই উদ্যানখনলৈ ফুৰাবলৈ লৈ আহক। মূলতঃ শিশুৰ বাবে নিৰ্মিত হ'লেও বয়সস্থসকলেও এই উদ্যানখনলৈ আহি অৱসৰ বিনোদন লভিবলৈ সক্ষম হ'ব। ইয়াত চেলফি স্পটত বহুতো যুৱক যুৱতীৰ ভিৰ পৰিলক্ষিত হৈছে। ইয়াত উপস্থিত যুৱক যুৱতীৰ মনৰ অনুভৱ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। ভণ্টি, তোমাৰ নাম কি? ঘৰ কোনখিনি? ঘৰ মোৰ পাঠশালাত, ইয়াতে থাকোঁ বৰপেটাত। বৰপেটা ৰোড পাৰ্কটো কেনেকুৱা লাগিছে? ভালে লাগিছে, আজি ফাৰ্ষ্ট টাইম আহিছোঁ। ভালে লাগিছে আহি কেনে। ভণ্টি, তোমাৰ নাম কি? মোৰ নাম ৰীমা দাস। ঘৰ? মই পাঠশালাত ইয়াতে থাকোঁ হাউলিত। এইটো পাৰ্কত আহি কেনেকুৱা লাগিছে? ভাল লাগিছে, ফাৰ্ষ্ট টাইম আহিছোঁ আজি, ভালে লাগিছে। মোৰ নাম ৰণক দেৱাঞ্জী। ঘৰ? ঘৰ খাৰপতে। হয়, ইয়াত আহি কেনেকুৱা লাগিছে? ফাৰ্ষ্ট টাইম আহিছোঁ, ভাল লাগিছে। বৰপেটা ৰোড পাৰ্কৰ পৰিৱেশটো কেনেকুৱা? ভালেই লাগিছে। সেউজীয়া প্ৰকৃতি, খেলৰ সামগ্ৰী, আলোকসজ্জাৰ লগতে বিভিন্ন জীৱ জন্তুৰ প্ৰতিকৃতি এই উদ্যানখনৰ অন্যতম আকৰ্ষণ। এয়া চাওক তেনে কেতবোৰ দৃশ্য।
এই পাৰ্কখনতে আছে লোক সংস্কৃতিৰ সাধক তথা সাহিত্যিক ফুলকুমাৰী কলিতাৰ প্ৰতিমূৰ্তি। দৰ্শক বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিল জনাবলৈ নাপাহৰিব। ভাল লাগিলে ভিডিঅ'টো তলত থকা লাইক বটনত টিপা মাৰিব আৰু আপুনি যদি চেনেলটো নতুনকৈ প্ৰৱেশ কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ চেনেলটো বিকাশ সাধনত সহায় কৰিব। আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ। টিল দেন টেক কেয়াৰ, বাই। বিশাল মাৰ্কেটৰ মেগা মাৰ্টৰ পৰা আমি সকলো কাষ্টমাৰ সুবিধাৰ্থে আমি এটা ফেচিলিটি উলিয়াইছোঁ, অনলাইন শ্বপিঙৰ ফেচিলিটি। অফাৰ চলি আছে দেৱালীৰ কাৰণে। যদি কাষ্টমাৰে 2500 ৰুপিছৰ শ্বপিং কৰে তেনেহ'লে বহুত ভাল, মানে এতিয়া আৰু নিউ অফাৰ চলি আছে, আপোনাৰ হোম ডেলিভাৰী দি আছে, বহুত ভাল।